সুপ্ৰভাত সকলোকে আৰু ৰাতিপুৱাৰ চাহকাপৰ সৈতে এই মিনি ব্লগটো আৰম্ভ কৰিছোঁ। মই আছোঁ বাহঁতৰ ঘৰত, মোৰ এক্সামো চলি আছে আৰু মোৰ ভাগিনজনী ড্ৰিমলিৰ বাৰ্থডে। এয়া ঘৰৰ বাহঁত আহি পাইছে, বৰদেউতা আহি পাইছে, সকলোবিলাক আহিয়ে পাইছে। মোৰ মনটো অলপ বেয়া লাগি আছে কাৰণ মই কেক কটাৰ সময়তে এক্সাম হলত থাকিব লাগিব। এইটো ড্ৰিমলিৰ বাৰ্থডে কেক। এয়া কিছু কেক কটা মুহূৰ্ত আৰু মই এই সময়ত কলেজত আছিলোঁ আৰু এয়া ভিডিঅ' বাহঁতে কৰি আছিলে আৰু মই কলেজৰ পৰা আহি পাইছোঁ আৰু বাহঁতো যাব ওলাইছে আৰু এয়া মোৰ লগৰজনীৰ লগত কথা বতৰা চলি আছিলে আৰু ড্ৰিমলি কি কৰি আছিলে চাওকচোন। এইটো বাৰ্থডেত গিফ্ট পাইছে তাই। এয়া পনীৰ কাৰী, চব্জি, চাটনি, চিকেন। আমি এতিয়া ভাত খাব ওলাইছোঁ। এয়া ড্ৰিমলিয়ে কালাৰ কৰি আছে তাইৰ বুকত আৰু এইবিলাকো গিফ্টে হয়, তাই পাইছে আজি। এইটোও এটা গিফ্ট পাইছে আৰু আমাৰ ড্ৰিমলিয়ে এতিয়া পঢ়ি আছে। গধূলিৰ চাহকাপৰ সৈতে এই মিনি ব্লগটো ইয়াতে সামৰিছোঁ আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। টাটা।